Hi friends, welcome back my YouTube channel Cool Multimedia. আপোনালোক সকলোকে মোৰ এই Cool Multimedia চেনেলটিলৈ স্বাগতম জনাইছো। আপোনালোকৰ বাবে মই আজি লৈ আহিছো ভূগোলৰ 5টা প্ৰশ্ন আৰু উত্তৰ আৰু আপোনালোকে প্ৰশ্নসমূহৰ উত্তৰ দিবৰ কাৰণে 10 সেকেন্ড কৈ সময় পাব। আপোনালোকে সেই 10 সেকেন্ডৰ ভিতৰত কমেন্ট বক্সত কমেন্ট কৰি উত্তৰটো জনাব পাৰিব। গতিকে হক বেছি দেৰি নকৰি আজিৰ ভিডিওটোৰ ফালে আগবাঢ়ি গৈ থাকো। আপোনালোকৰ আজি প্ৰথম প্ৰশ্নটো হৈছে ভূগোল বিজ্ঞান শব্দটো কোন গৰাকী পণ্ডিতে পোন প্ৰথমে ব্যৱহাৰ কৰিছিল আপোনালোকৰ সময় আৰম্ভ হৈছে আপোনালোকৰ সময় সমাপ্ত হৈছে ইয়াৰ উত্তৰটো হৈছে ইয়াৰটুস্থেনিছ আপোনালোকৰ দ্বিতীয় প্ৰশ্নটো হৈছে জিওগ্ৰাফি শব্দটো কোনটো ভাষাৰ পৰা আহিছে আপোনালোকৰ সময় আৰম্ভ হৈছে আপোনালোকৰ সময় সমাপ্ত হল ইয়াৰ উত্তৰটো হৈছে গ্ৰীক ভাষাৰ পৰা আজি আপোনালোকৰ 3 নম্বৰ প্ৰশ্নটো হৈছে সাম্ভাব্যবাদৰ প্ৰতিষ্ঠাপক কোন আছিল সময় আৰম্ভ হৈছে আপোনালোকৰ আপোনালোকৰ সময় সমাপ্ত ইয়াৰ উত্তৰটো হৈছে ভাইডেল ডি লাপ্লাসি 4 নম্বৰ প্ৰশ্নটো হৈছে কসমছ নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন আপোনালোকৰ সময় আৰম্ভ আপোনালোকৰ সময় সমাপ্ত হৈছে ইয়াৰ উত্তৰটো হৈছে ভান হামবল্ট আজি আপোনালোকৰ 5 নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে আজিৰ পৰা কিমান বছৰৰ পূৰ্বে পৃথিৱীত জীৱৰ আবিৰ্ভাৱ হৈছিল আপোনালোকৰ সময় আৰম্ভ আপোনালোকৰ সময় সমাপ্ত হৈছে ইয়াৰ উত্তৰটো হৈছে 3.8 বিলিয়ন